কাটি দিলো তো গাইস সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ আৰু মই ইয়াত ভিডিঅ' বনাই আছিলোঁ আমাৰ ৰুমত আৰু ইয়াত দেখিব পাৰিছে টেবুলটো গোটেই অজং মজং হৈছে মানে ঘৰৰ বস্তুখিনি ইফালে কৰোঁতে এটা এনেকুৱা হৈ গ'ল আৰু ইয়াক ঠিক কৰিব লাগে হয় নাই লাগে নে নালাগে কমেণ্ট কৰক চবেই ক'ব লাগে আমি ইয়াক অলপ ঠিক কৰোঁগৈ আপোনালোকে দেখিব পাৰিছে মই ইয়াত এটা আমাৰ স্কুলৰ আৰ্ট এণ্ড ক্ৰাফ্ট শিকাওঁতে মই এটা এনেকুৱা ক্ৰাফ্ট কৰিছিলোঁ আমাৰ ভাৰতৰ হেৰিটো দাইল চাউল আৰু মগু দি এতিয়া এইটো ভেঁকুৰ ধৰি গ'ল ইয়াৰ আগৰ ফটোটো আপোনালোকৰ ইয়াত ডিছপ্লেত আহি আছে কিজানি আগত এনেকুৱা আছিল এতিয়া ভেঁকুৰ ধৰি গ'ল এইটো কোনোবা এটা জেগাত ভালকৈ ধৰিব লাগিব আৰু চেলুট দি দিয়ক এইটোক চাই কিনে অকণমান টেবুল দুটা বাৰু চফা হৈ গ'ল এইটোও চফা হৈ গ'ল খালি চাব নেকি ইমান লেতেৰা ওলালে এইখিনিকো চফা কৰি দিওঁ টেবুলটো এতিয়া চফা হৈ গ'ল আৰু এতিয়া মোৰ কাম কৰা হৈ গ'ল এতিয়া মই চাওঁ মানে দেউতা কি কৰি আছে এতিয়া আমাৰ দেউতা ইয়াত পূৰা ৰং মাৰি আছে প্ৰাইমাৰ এইটো আমাৰ দেউতা এবাৰ চাই দিয়ক এবাৰ বাইদেউ ইয়াক যদি ভালকৈ লগ কৰিব আছে ইনষ্টাগ্ৰামৰ আইডিটো তলত আহি আছে চাই কিনে ফ'ল' কৰি দিব হয় নাই টেবুল চফা কৰি মই ভাত চাত খাই ল'লোঁ এতিয়া টিউশ্যন যোৱা সময় হৈ আহিছে ইয়াত দেউতা খাই আছে খাব পাৰিছে ব্ৰইলাৰ মাংস আৰু কোমোৰা লগত মাৰটো এইটো কোমোৰা হয় আৰু এইটো দাদাক দি আছে মোৰ খোৱা গ'ল এতিয়া টিউশ্যন যাবলৈ ওলাইছোঁ তো গাইছ এতিয়া গা চা ধুই আহি গ'লোঁ আৰু এতিয়া মই বাদামী মটন খাইছোঁ আপোনালোকেও খাইছে কিজানি এতিয়া মাংস ওলাই কিনে গৈছোঁ ময়ো যাওঁ আৰু অকণমান ব্লগ বনাওঁ হয় নাই আমাৰ গাঁৱত দেখি পাইছে আপোনালোকে এনেকুৱা তো গাইজ ভিডিঅ' বনাই থাকোঁতে আমি দাদাহঁতৰ ঘৰত মানে মই অকলে দাদাহঁতৰ ঘৰত আহি পালোঁ আৰু টাইলছটো লগোৱা দেখি মাক বহুত পচন্দ হৈছে টাইলছটো কিটচেন ৰুমত আৰু মই একদম মনে মনে কেমেৰা লৈ ভিডিঅ' বনাই আছোঁ আৰু ধামাকা মানে ইয়াত হাল্লা নাই কৰা দদৌ আৰু এনেকুৱা ঘূৰিলে কেমেৰাটো 30 ডিগ্ৰী মুভ এণ্ড লাইক আকৌ আইতাই দিলে নহয় গাখীৰ চাহ খাবলৈ দাদুৱে ভালকৈ চাইছে কেমেৰাটো মা হাঁহিছে আৰু মই আৰু এবাৰ লাইক ঠকি দিলোঁ আপোনালোকে নাই থকা বিস্কুট আৰু চাহ খাব দিলে আৰু দাদুৱে খাব পালে আইতাই দিলে আইতাই লাইক কৰিছে দাদাও লাইক কৰিছে মই লাইক কৰিছোঁ পিছদিনাখন দুৱাৰটো অনা দেখি মই ওপৰৰ পলিথিনখিনি ফালি ভিডিঅ' বেছি নবনালোঁ তো গাইছ এতিয়া আমি যাব ওলাইছোঁ 12 তলীয়া বিল্ডিংটো চাবলৈ মানে বাবা আনিব গৈছে বৰফ আৰু মই 12 তলীয়া বিল্ডিংটো চাই আহিম অকণমান আৰু এতিয়া ঘৰৰ পৰা ওলাই কিনে গৈছোঁ আৰু এতিয়া মই দেউতাৰ লগত যাম হয় নাই আমি 12 তলীয়া বিল্ডিং চাব পাম নাই 12 তলীয়া বিল্ডিং 22 তলা 22 তলা কাম কৰিব 22 তলীয়া বিল্ডিং চাব গৈছোঁ এনেকৈ ক'লে ভাল নালাগে মোক
আপোনালোকক যে মই কৈছিলোঁ আমি 22 তলা বিল্ডিং চাবলৈ গৈ আছোঁ, সেই 22 তলা বিল্ডিঙৰ সন্মুখত মই এতিয়া থিয় হৈ আছোঁ আৰু এইটো চাব পাৰিছে 22 তলা বিল্ডিং। এটা আমাৰ নামৰূপতে অৱস্থিত আৰু ইয়াৰ ভিতৰত কি বনোৱা হয়, ইউৰিয়া বনোৱা হয় ন, কিন্তু ইয়াৰ ভিতৰত সোমাব নিদিয়ে, ইউৰিয়া হেৰি বনোৱা হয়। আৰু দেউতা মই আজি আমাৰ এক্টিভাখন লৈ আহিছোঁ ইয়াত, আৰু এইফালে গোটেই দেখিবলৈ ধুনীয়া হৈছে, ইমান ডাঙৰ চক। তো বাকীখিনি ভিডিঅ' ঘৰত জনাম এতিয়া বলক। 22 তলা বিল্ডিং চাই অহাৰ পিছত ইয়াত দেখিলোঁ যে বাগানৰ কিনাৰে কিনাৰে দিল্লীঘাট নদী বৈ গৈ আছে, মাটিখিনি খহাই নিছে আৰু কি ধুনীয়াকৈ বৈ গৈ আছে দেখিছে আপোনালোকে, হয় নাই? আৰু ইয়াত দেখিব পাৰিছে চাহ গছ ইমানকৈ আছে। ইয়াৰ ভিডিঅ' এটা বনিব, পাতৰ পৰা চাহপাত কিনা বনোৱা হয় দেই, তাৰপিছত ছাপোৰ্ট কৰিব, ইমানেই আৰু। গাইজ মই পিছবেলা সময়ত মানে এইফালে মাৰ লগত কিছুমান কাম কৰিছিলোঁ, মায়ে কয় তোৰ কাৰণে যে মই ছাৰপ্ৰাইজ আনি দিছোঁ, তো এইটোত ভিডিঅ' বনাওঁ, সেইটো দৰকাৰীয়ে কিবা। তো পাৰ্চেলটো এইটো ইয়াত দেখিব পাৰিছে আৰু এইটো এতিয়া আনবক্সিং কৰোঁ ইজ্জত দি কিনে দেই। মাকা কাটি দিলোঁ। এইটো খুলি লওঁ হয় নাই? মোৰ ইমান শক্তি নাই গাইজ, কণী এটা খাই আহিলেহে হ'ব। তো কণী এটা খাই কিনে মোৰ 10 টকা নষ্ট কৰিব নাই নহয়, হয় নাই? তো এতিয়া আৰু খোলোঁ ফটাফট। দেখি পাইছে আপোনালোকে, এইটো কেমেৰাৰ এটা ষ্টেণ্ড হয়, তো এইটো ওলাওঁ হয় নাই? ৱাও ধুনীয়া আছে বে। হৈ গ'ল অন। এইটো ইমানটো ওপৰত যায় আৰু এইটো ইমানটো এনেকুৱা ষ্টেণ্ড নিচিনা মানে এনেকুৱা লাগি যায়। তো আৰু 3 আপোনালোকক ইয়াৰ পিছত 3 আপোনালোকে মানে ইয়াৰ পিছত এইটো চাব পাব। মই অলপ ব্লগিং কৰিবলৈ অসুবিধা হয়, নতুন পলি ন। 3, 2, 1 সকলোকে মোৰ নতুন কেমেৰাত স্বাগতম জনাই মোৰ প্ৰথম নতুন কেমেৰাত ভিডিঅ'টো আৰম্ভ কৰিবলৈ একদম ফাটাফাটি আহিছে, একদম মানে ওপৰৰ মা বিল্ডিঙৰ পৰা ড্ৰোন শ্বট লৈছোঁ নিচিনা লাগিছে, একদম ফাটাফাটি। আৰু বাহিৰত গৈ চাওঁ কেনেকৈ কি চলিছে, হয় নাই? ধামাকাদাৰ ভিডিঅ' বনি আছে, বাহিৰত যাওঁ বলক। এতিয়া মোৰ একো অসুবিধা নাই হোৱা ভিডিঅ' বনাবলৈ, একদম ফাটাফাটি ভিডিঅ' বনি আছে ইয়াত। আৰু মই এতিয়া বাহিৰত ওলাই গৈছোঁ ধামাকাদাৰ ভিডিঅ' ল'বলৈ, মানে একদম ফাটাফাটি ভিডিঅ' আহিব। আৰু অলপ বেছি হৈ গ'ল যদি ক্ষমা কৰিব। আৰু এইটোৱে আমাৰ গাঁওখন, মানে আমাৰ ঘৰ হয়, আমাৰ পিছফালে গাঁওখন, আমাৰ পিছফালে ৰাস্তা আছে, গাঁওখনৰ দৃশ্য অকণমান দেখা দিম দেই। এইখন আমাৰ গাঁৱৰ বাহিৰৰ দৃশ্য। এতিয়া দাদা আহি পাই গ'ল আৰু স্কুটি লৈ। কেমেৰাটো কেনে লাগিছে মা? ষ্টেণ্ডটো মায়ে অৰ্ডাৰ দিছে ন, এফালেও মানুহ আছে কিন্তু মায়ে দিছিলে, এইটো মাৰ অৰ্ডাৰ দিয়াটো এই বস্তুটো মোৰ। দিছ ইজ মাই। তো গাইজ এতিয়া মই এনেই ৰাস্তাত বাগৰি আছোঁ। ফটো মাৰিবি একদম বঢ়িয়া। টান লৈছে পাৰিছে চাইকেল লৈছে। ষ্টেণ্ডটো আহি কিনে ভালে আছে, ভিডিঅ' চিডিঅ' বনাই পেলাই আৰু ধামাকা আহি পালোঁ
লাগে মোবাইল মোবাইল কি লাগে কি লাগে ফটো লাম ক আপোনালোকৰ ককা আছে আপোনালোকে হেনা কৰে কিজানি আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব দেই আমি যাতে আগুৱাই যাওঁ আগলৈকে থেংক ইউ বাই আজি ভিডিঅ'টো আৰু